হে বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো মোৰ কি হ'ল, যোৰহাট মৰিয়নিৰ পৰা আজি এতিয়ালৈকে মই ভিডিঅ' দিব পৰা নাই, কিয়নো মোৰ মোবাইলটো চুৰি হ'ল। যোৱা 8 তাৰিখে মোৰ মোবাইল চুৰ হ'ল। মানে মই ৰেলী মাৰিব গৈছিলোঁ। তোমালোকে ভাবি আছা চাগে দুৰ্লভ দাদাৰ মানে দুৰ্লভ ভাইটিৰ কিবা ৰিজাল্ট কি হ'ল দৌৰ মৰা। মোৰ ৰিজাল্ট ভালেই হ'ল। মই লাষ্টৰ গ্ৰুপত মাৰিছিলোঁ আৰু পৰিছিলোঁ। লাষ্টৰ পাকত মই এক্সেলেণ্ট মাৰিবলগীয়া আছিলে, কিন্তু এক্সেলেণ্ট মাৰিব নোৱাৰিলোঁ। তাৰ কাৰণটো হ'ল মই পৰিলোঁ লাষ্টৰ পাকত 6-7 ছেকেণ্ড লেট হোৱাৰ কাৰণে মই এক্সেলেণ্ট মাৰিব নোৱাৰিলোঁ। কিন্তু মই সোমাই গ'লোঁ, গোটত সোমালোঁ। মোৰ মাৰ্ক 88 হ'ল, দিন 12 বাৰ মাৰিলোঁ। তো তাৰপিছত তাৰ পিছতে মোৰ কি হ'ল, মোবাইলটো চাৰ্জত দি থোৱা আছিলে, মোবাইলটো নিব পাহৰিলোঁ। আহি চাইছোঁ মোবাইলটো গায়ব নাই। বহুত দুখ লাগিলে। আশা কৰোঁ সকলোৰে খবৰ ভালেই। তো মোৰ কি হ'ল, মোক খুব বেয়া লাগিছে মোবাইলটো হেৰুৱাৰ বাবে। কিন্তু মই পাছ কৰিলোঁ, ইণ্টাৰভিউ পাছ কৰিলোঁ। তাৰ বাবে মানে পোলা বস্তু আছিলে, পোলা বস্তু দানত দিয়া নিচিনা বুলি মনত ভাবি লৈছোঁ। তো তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল সেইটো ক'ব নাজানো। মানে তোমালোকৰ ৰিজাল্ট সকলোৰে ভাল নহ'ল চাগে। একো নাই দিয়া, কি ক'বা, ইমান 200-300 ল'ৰাৰ ভিতৰত 12-13ত সোমোৱাটো কথা বহুত মুস্কিলে হৈ যায়। তাৰ কাৰণটো হ'ল 200 আৰু 300 ল'ৰা দিয়াৰ পিছত মানে পিছত থকা ল'ৰাকেইটা ওলাই যাবলৈ বহুত প্ৰব্লেম হৈ যায়। আগৰকেইটা গৈ এপাক মাৰিবই হয়। ঠিক তেনেদৰে কিছুমান ভাইটিসকলে মনত ভাবিছা ফেল হোৱাৰ কাৰণে দুখ কৰিছে চাগে। দুখ নকৰিবা, একো নাই। হাৰকে আগে জিত হে। তো এবাৰ নোৱাৰিলা, নেক্সট বাৰ পাৰিবা। পুৰা প্ৰেক্টিচ ৰাখা। তো আৰু ডকুমেণ্টবিলাকো ভালদৰে আনিবা, কাৰণ ডকুমেণ্টত বহুত ল'ৰা ওলাই গৈছে। চিন্তা নকৰিবা, একো নাই। এবাৰ ফেল হ'লে তাৰ নেক্সট বাৰ ভাল হ'বই, কাৰণ বিফল হোৱাৰ পিছতে সফল হয়। আৰু বিফল হোৱা লোকসকলে সফলতাৰ মজাটো অনুভৱ কৰে, বা বিফল হ'লেহে সফলতাৰ আচল অস্তিত্ব বুজিব পাৰি ন। গতিকে একো নাই, চিন্তা নকৰিবা, পাৰিবা। নেক্সট বাৰ জোৰ দিবা। তো মই এতিয়া আহি পালোঁ। মই আহিছোঁ এতিয়া গুৱাহাটীত আছোঁ, গুৱাহাটী ইন্দিৰানগৰত আছোঁ। ইন্দিৰানগৰ বৈশিষ্ট্য মন্দিৰৰ ওচৰত। এইটো ফৰেষ্ট অফিচ হয়, ফৰেষ্টৰ অফিচৰ কিনাৰতে আছোঁ। হোৱা মোৰ বাহঁত এটা ৰখি আছে। মোৰ অঞ্জলি বা, পিংকি বা আৰু ভিন্দু আছে। অঞ্জলি বা ভিন্দু এটা ৰখি আছে তাত। এইটো জিমি। তো মানে কি হ'ল, মই সিহঁতৰ ইয়াতে আহিছোঁ এটা কাৰণে, মোৰ SSC মেডিকেল আছে। প্ৰথমতে ৰিটেন আছিলে, তাৰপিছত ফিজিকেল হ'ল, ফিজিকেল পাছ কৰিলোঁ, এতিয়া মেডিকেল আছে। তো মেডিকেল আশা কৰোঁ মোৰ ভাল হ'ব লাগে। তো তোমালোকে আশীৰ্বাদ দিবা যাতে মোৰ মেডিকেল ভাল হয়। তেতিয়া মই দুটা অপশ্যনত এটাই চইচ কৰিম, আৰ্মিটো অগ্নিবীৰৰ কাৰণে বেছি ট্ৰাই কৰিম। মানে মোৰ আৰ্মিটো সৰুৰ পৰাই মন আছিলে। আৰ্মিটো কিবা এটা ভাল লাগে ন, ড্ৰেছযোৰ ভাল লাগে। তো যদি আছাম ৰাইফল পাওঁ, আছাম ৰাইফলত যামগৈ। কিন্তু মই সাধাৰণতে আৰ্মিতে যাব ট্ৰাই কৰিম। তো বহুত ভাল লাগিছে। তোমালোকে চিন্তা নকৰিবা, ভাইটিসকলক কৈছোঁ, চিন্তা নকৰিবা। নেক্সট বাৰ ট্ৰাই কৰিবা। নেক্সট আহি আছে, আৰু নেক্সট ডিষ্ট্ৰিক্টবিলাকৰো এতিয়া ৰেলী হৈ আছে যোৰহাটত। তেওঁলোকে ডকুমেণ্টবিলাক ভালকৈ নিবা, কাৰণ মেইন ডকুমেণ্ট হৈছে PRC প্লাছ কোৰ্ট এফিডেভিটটো মেজিষ্ট্ৰেট লাগিব, আৰু তোমাৰ কাষ্ট চাৰ্টিফিকেট, এভৰিথিং মানে চব আনিবা। কাষ্ট চাৰ্টিফিকেট, PRC, যাৰ PRC নাই ডমিচিয়েল আনিব পাৰা, ডমিচিয়েল মেজিষ্ট্ৰেটো আনিবা। তাৰপিছত এডমিট, তাৰপিছত স্কুলৰ যিখন কেৰেক্টাৰ চাৰ্টিফিকেট, গাঁওবুঢ়া চাৰ্টিফিকেট আৰু আনমেৰিড সকলোবিলাক লৈ আহিবা। ফটো লৈ আহিবা 12-13 কপিমান, আৰু কলম এটা লৈ আহিবা। কলমকেইটা তাত লিখিব লাগিব, কাৰণ কলম লোকৰ পৰা খুজিব নালাগে। তোমাৰ যদি নিজৰ হয় তেতিয়াহ'লে একো নাই। তো খুব যিসকলৰ এতিয়া ইণ্টাৰভিউ আছে, খুব টানিবা। মানে একদম 5 মিনিটে সময়, খুব বুকু ফাটি যাওঁ চিটি যাওঁ কৰিলেও নেৰিবা। মানে টানি নেৰিবা। ভাবি চোৱা, মই পৰি পিনে আকৌ দৌৰিছোঁ, ইমানে জিছোঁ, ইমানে টানিছোঁ, অকল মা বুলি মাতিছোঁ আৰু দিছোঁ। তো পাছ কৰিলোঁ সেনেকৈ তোমালোকৰ আশীৰ্বাদত। আশা কৰোঁ তোমালোকৰ বেষ্ট অফ লাক। এতিয়া যিবিলাক হৈ আছে ডিষ্ট্ৰিক্ট, খুব ভাল ধৰণে মাৰিবা। সোমাবাই, একো নাই। আমাৰ যিটো বৈশিষ্ট্য মন্দিৰ ইফালে ইয়াৰ পৰা যাব লাগে। ইয়াৰ পৰা গৈ মেলি ৰাইট চাইডে গৈ পিনে বৈশিষ্ট্য মন্দিৰ পাম। বৈশিষ্ট্য মন্দিৰ আৰু এটা ভিডিঅ' দিম বাৰু তোমালোকে চাবা। এয়া ফৰেষ্ট অফিচ, ইন্দিৰানগৰ পথ। ইয়াত খুব এটা ধুনীয়া পৰিৱেশ দিছে নহয়, কিমান ধুনীয়া। তাৰপিছত এই মানুহবোৰ ইয়াত আছে। আমাৰ বাহঁতৰ ঘৰ ইয়াতে, ইন্দিৰানগৰ পথ, ইন্দিৰানগৰত আছে। মোৰ বা আহি আছে, এইজনী চেপেটি।
পিংকি চেপেদি আহি আছে, লগত জিমি আহি আছে। হেই হাই 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 হাই, কিবা এটা কৈ দিয়া মোৰ বিষয়ে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কৈ দিয়া। খালি তোমাক কিবা তোমাৰ হাঁহিটো কিবা বুঢ়ী বুঢ়ী লাগিছে, আৰু তোমাক মানে কি লাগিছে জানানে, তোমাৰ হাঁহিটোত মানে বৰষুণ পৰিব, মানে তোমাৰ হাঁহিটো মানে বহুত বেয়া, বহুত পেটকুলীয়া হাঁহি লাগিছে। মানুহজনী বগা, খালি মনটো বেয়া যেন লাগিছে, কিন্তু বগা বেয়া নহয়। আৰু ইয়াত বৃদ্ধাশ্ৰম আছে, ভিনদেউহঁতে ৰখি আছিলে, বাই বাই। সেয়া ভিনদেউহঁতে এই ইয়াত ৰখি আছে, বাই বাই তেতিয়া। তো আমি এতিয়া যাওঁ। জিমি 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 এইফালে চোৱা জিমি জিমি। তো ইয়াত জিমিয়ে কাজিয়া লাগিব লৈছে, ঘঁহ ঘঁহ কৰি আছে। সেই বন্ধুসকল, কিবা ভুল বান্ধি হ'লে ক্ষমা কৰিবা, ক'ব চব ইমান নাজানো। এইটো ব্লেক ডগ, মানে ইংলিছ এটা কৈ দিছ, এটা জানো আৰু ইংলিছ কৈ দিছোঁ। কুকুৰ আছে। মই যে ইণ্টাৰভিউত পাছ কৰিলোঁ, তোমাৰ মনটো ভাল লাগিছেনে? মনটো ভাল লাগিছে ন? আৰু দেখিছানে মোৰ আৰ্মিয়ে এনেকৈ দাড়ি কাটি দিলে, সাধাৰণতে মোৰ দাড়িখিনি এনেকুৱা নাছিলে, আৰু মোৰ জবকা নিচিনা ধুনীয়া লাগিছে। মই বহুত সুখী হৈ গ'ল তোমাৰ কথা শুনি। তাৰপিছত মোৰ দাঁতকেইটা জবকা নিচিনা, একো নাই, জবকা হ'লেও আইঅ দেহা খোৱা দাঁত নেকি? একো নাই, দাঁতকেইটা বেয়া, মানুহৰ চেহেৰাত কি আছে, মনৰ হৃদয়ৰ পৰা ভাল হ'ব লাগে, মনটো ভাল হ'ব লাগে। তো আৰু আপোনালোকক দেখাই আছোঁ, এই ফৰেষ্ট অফিচৰ অসম চৰকাৰ বন সংমণ্ডল প্ৰাধিকৰণ যত্নগত সমমণ্ডল অসম কিবা কিবি লিখা আছে, আৰু ইয়াত দিয়া আছে। তো তাত অকণমান আগত গৈ পিনে আমাৰ বৃদ্ধাশ্ৰম আছে। বৃদ্ধাশ্ৰম মানে তাত আমাৰ যিসকল ককা দেউতাসকল বৃদ্ধ হয়, তেতিয়া বৃদ্ধাশ্ৰমত থোৱা হয়। বৃদ্ধাশ্ৰম আশা কৰোঁ যাতে অসমৰ সেনেকৈ মা দেউতাসকলে বৃদ্ধাশ্ৰমত থাকিবলগীয়া নহয়, কাৰণ আমাৰ মা দেউতা হৈছে ভগৱান, মা দেউতাতকৈ ডাঙৰ ভগৱান নাই। গতিকে মা দেউতাসকলক সদায় মৰম চেনেহ কৰি ঘৰতে এজন ভাল মানে ভগৱান হিচাপে আমি সকলোৱে পালন কৰিব লাগে, আৰু মা দেউতাক সদায় মৰম কৰিব লাগে, সেইটোৱে ন। তো এফালে শান্তি সদন আশ্ৰম ইয়াত আছে, বৃদ্ধাশ্ৰম সৰুটো তোমালোকে দেখিছা নহয়, সেইটো বৃদ্ধাশ্ৰম হয়। তাৰপিছত এইটো ধুনীয়া এখন গাৰ্ডেন মানে এখন বটানী কিবা, ৰখিব 1 মিনিট দেখাই আছোঁ। চাওঁ বন্ধুসকলে, এখন ৰাজ্যিক উদ্ভিদ বৈশিষ্ট্য উদ্যান, ষ্টেট বটানিকেল গাৰ্ডেন, বৈশিষ্ট্য গুৱাহাটী 29। ইয়াত ধুনীয়া এখন গাৰ্ডেন, আৰু এখন ইমান শান্তিপূৰ্ণ, একদম ধুনীয়া পৰিৱেশ, মানে বহুত ভাল লগা পৰিৱেশ। মই বাহঁতৰ ঘৰলৈ আহিলে ইয়াত এপাক মাৰোৱেই, আৰু এপাক মানে থাকি ভাল লাগে, এতিয়া সোমাবলৈ দিয়া নহয়। আৰু ইয়াত খুব বান্দৰ আহে, মানে খুব বেছি ভাল লাগে, খেক কৰি থাকে, খুব ভাল লাগে। আৰু এইটো তোমালোকৰ ইয়াত কি, তোমালোকৰ মানে কি, এইটো বৃদ্ধাশ্ৰমৰ এইটো বিল্ডিং। তো সৌজনী বা আহি আছে, খোজকাঢ়িব পৰা নাই, আমি উবেৰ বুক কৰিলোঁ, তাই খোজকাঢ়িব পৰা নাই, মানে একদম মোচনত আহি আছে, দেখিছেনে? এটা গুণামতো নিচিনা আহি আছে। আহি থাকা তুমি। তো জিমি আগত গৈ পালেগে, জিমি আগত গৈ আছে, বেচেৰি মানে জিমি আমাৰ হেৰি হৈ আছে অলপ, জিমি মানে মাইকী হয়, মাইকী মানে তাই এতিয়া কিনো ক'ম, তাই মানে কেঁচা হৈ আছে, তাই পোৱালি হ'ব, কুকু পোৱালি কেইদিনমান পিছত ওলাব।